নমস্কাৰ বন্ধু বান্ধৱীসকল, আজিনো কি কৰিবলৈ বাৰীলৈ আহিলোঁ আপোনালোককো দেখাম। চাওকচোন, আহক। এয়া চব্জি নোপোৱা বহুত দিন হ'ল, সেইটো কাৰণে কুটুৰা দেখাই দিয়া। এয়া কুটুৰা, এয়া দেখিছেনে? দেখিছেনে? এইটো কি কুটুৰা বুলি কয়? হাতী কুটুৰা। তাৰপিছত এই হাতী কুটুৰা। আমাৰ সেই এতিয়াহে সেই ৰঙালাও আগ কিনিম জানো? ৰঙালাও আগ যিহেতু নুঠোঁ, সেইফালে যাম। এইটো এই বস্তুটো কি চব্জি জানানে? এইটো দেখাই দিয়া। এইটো মিঠা আলু আগ। এইটো গৰিয়াল আলু বুলিও মানুহে কয়। তাৰপিছত আমি এইটো এবাজি যেনে তেনেকৈ কৰি হ'লেও লৈ যাব লাগিব ন, কাৰণ পাত চব্জি নোপোৱা হ'ল দিছোঁ ন। তাৰপিছত এয়া তাৰপিছত এইফালে আছে শিমলুৱা। এয়া হৈছে শিমলু আলু। এইফালে ওপৰলৈ দেখাই দিয়া, তেতিয়াহে মানুহে চিনি পাব। ইয়াত দম দম হৈ আছে, দেখিছে নাই? এয়া কেইডালমান কোমলীয়া আগ লৈ যাওঁ, দেখিছানে? গাড়ীত আপোনালোকে খায়নে নাখায় নাজানো, কিন্তু আমি কোমলীয়া খাওঁ। ৰ'বা লোৱাচোন, আমাৰ যিহেতু মানুহ সৰহ, আমাৰ ঘৰতে লৈ যাব লাগিব ন। এইয়া শিমলুৱা পালোঁ। তাৰপিছত আৰু কেইটামান কিনিম দেই, এতিয়া খাবলৈ ভাল লাগে যিহেতু। তাৰপৰা সেইটো চাইডলৈ যাওঁ বোলে। এইটো চাইডলৈ আহিছোঁ, ইয়াত কচু তলি সোমাম বুলি মই ভাল চাদৰ এখন তুলি নিদিলোঁ বাৰু দেই। চাদৰখন দেখাই দিয়া। এইটো কি বস্তু? এইটো ডিমৰুৱা। এই ডিমৰুৱাটো ছিঙি লৈ যাওঁ ন। যিহেতু পাত চব্জি বুলি ক'লে মানে ডিমৰুটো থাকিবই লাগে। এতিয়া যিটো ছিজনত যি বস্তু হয় নাই, যিহকে পাওঁ তিহকে লৈ যাওঁ। আৰু বাৰীত যিকেইটা আছে নমৰিলেও পায়। এইকেইটা তাৰপিছত আৰু কি আছিলে? আৰু নাই, শিমলু আগ ইমান নালাগে সেইবিলাক যে। এইটো চব পৰিয়ে থাকিলেচোন। আদা মৰা ভালকৈ লোৱা আকৌ। যিহেতু এতিয়া এইবিধ দেখিছানে? এইটো মাৰ্চং। অকণমান জিভাটো লৰাই দিব লাগিব নহয় ন, যিহেতু এইটো বস্তু পালে মানে মানুহৰ জিভা জিভি নাই। অকণমান পাইছো যেন লগাকৈ 4-5 কিলোমান এইটো হৈ গ'ল। তাৰপিছত আৰু এতিয়া আমাৰ দেখিছানে? দেখিছানে? এতিয়া ভাদ মাহত সেই কলি লাগিছে, কলি আহিছে। এইটো দেখিছানে? এইটো চাং দিব লাগিছিলে, দেউতাই চাং নিদিলে যিহেতু। তাৰপৰা সেই মাটিতে বগাই লাগিছে, কিন্তু ৰবনে নৰয় নাজানো দেই। তাৰপিছত এইয়া কি আছে? এই দেখোন সাপ ওলাই যাবি দেই, মই আহিছোঁ যেতিয়া অকণমান আঁতৰি দিবি। এয়া লহতীয়া কেইডালমান ছিঙি লৈ দিবি ন। এই ৰঙাখিনি তুমি আঁতৰি দিয়া। এইফালে বেছি অকণি জলকীয়া ৰঙা হৈ আছে। এইয়া দেখিছানে?
আমাৰ বাৰীটোত একো নাই বাৰু, যিহেতু এতিয়া লগাবহে ন, লাগিলেহে দেখুৱাম। তাৰপৰা এইকেইটা বেছি জলকীয়া নালাগে ন, বুঢ়ী জলকীয়া আছে যিহেতু। তাৰপিছত ব'লা, যিহেতু লাইপুলীয়া নদীৰ কাষত আছোঁ, তেতিয়াহ'লে এই নদীখন অকণমান দেখাই দিয়াটো আমাৰ কৰ্তব্য নহয় জানো, হয় নাই? সেই গতিকে এই নদীখন অকণমান দেখাই দিয়া দিবাচোন। সেইফালে নদীখন, এইখন আমাৰ দলংখন। ইয়াতে অকণমান বহি আহা। আমিনো তৎক্ষণাত কি ছিঙিলোঁ, এতিয়া এইডোখৰতে নমাই পেলাই চাই লওঁ ন। এইয়া ডিমৰু, এইবিধৰ পালোঁ। এইকেইটা ডিমৰু, এইটো কুতুৰা, এইটো হৈছে মিঠা আলু, এইটো হৈছে শিমলুৱা। তাৰপিছত শিমলুৱা সেইখিনি মাৰিছোঁ। আজি শেষেই হ'ল নেকি? আজি যিহেতু ছিঙিছোঁ যদিও আজি এই ৰাতিকে এইটো নাখাওঁ, কাইলৈহে খাম। কাইলৈ ৰাতিপুৱাকৈ খৰদৰ হোৱাৰ কাৰণে আজি ছিঙি থওঁ বোলো, ৰাতিকৈ যিহেতু গেছ হয় খালে, সেইকাৰণে ৰাতি নবনাওঁ। সকলোকে সদায় লগ পাই থাকিম এনেকুৱা ভিডিঅ' দিবলৈ। সকলোকে বাই।